এই শৰাইখনৰ দাম হৈছে 35,000 টকা, 35,000। চাওকচোন কিমান ডাঙৰ শৰাই দেখিছেনে? প্ৰায় মোৰ সমানে হ'ব চাগে। ছাবস্ক্ৰাইব নকৰে কোনোৱে, ছাবস্ক্ৰাইব কৰি দিব হা। তো ৱেলকাম বেক টু হিতিকাছ দাস। তো আজি আমি হাজোতে আছোঁ, মণিকোট এণ্টাৰপ্ৰাইজত। মণিকোট এণ্টাৰপ্ৰাইজ মানে আমাৰ কাষৰে ঘৰৰে হয়। আজি নতুনকৈ এখন দোকান লৈছে। আগৰখনত দেখাম, অলপ দেৰিকৈ দেখাই আছোঁ। তো এতিয়া এইখন দেখাওঁ আজি। ইয়াত সকলো ধৰণৰ বস্তুবিলাক পাব আপোনালোকে। কাঁহ পিতলৰ ইয়াত এইবোৰ আছে, এইবোৰ এতিয়া খালী হৈছে। এতিয়া কালি পৰহিলৈ ইয়াত বস্তু ভৰাই যাব, বস্তু আহিব। এইবোৰ আছে, ইয়াত জাপি আছে, শৰাই, বস্তা, ফুল, কলহ, এইবোৰ সকলো আছে। তো ইয়াত আজি অপেনিং কৰিলে, ইয়াত ইমান এটা বস্তু অনা নাই। কালি পৰহিলৈ আহি যাব। তো আমি মণিকোট এণ্টাৰপ্ৰাইজ মেইন দোকানখনলৈ যাওঁ। তো গাইজ বহুত গৰম দি আছে। এতিয়া এইটো আমুলটোৰ কিবা এটা খাব দিছে, এইটো অৰেঞ্জ ফ্লেভাৰ হয়, মোৰ ফেভৰেট হয়। তো দোকানৰ সন্মুখৰ পৰা এবাৰ দেখাই দিওঁ, তাৰপিছত আমি ডাইৰেক্ট মণিকোট এণ্টাৰপ্ৰাইজলৈ গৈ থাকিম। তো আমি এতিয়া যাই আছোঁ মণিকোট এণ্টাৰপ্ৰাইজ মেইন দোকানখনত, যোনখন আছে সন্মুখতে আগতে আছিল, সেইখনলৈ যাই আছোঁ। তো তাত আমি দেখাই আছোঁ সকলোবোৰ বস্তু। এতিয়া মণিকোট এণ্টাৰপ্ৰাইজৰ ভিতৰত সোমাই গৈছোঁ আৰু এইখন বেনাৰখনত দেখিছে, এইখন দেখাই আছোঁ কি কি আছে ইয়াত। বহি ল'লোঁ, এয়া বান কাঁহী আছে, বটা আছে, টিলিঙা কাঁহী, ইয়াত জিপেৰে পে'মেণ্ট একচেপ্ট কৰা হয়, সকলোখিনি আছে। দেখাইছোঁ এয়া সৰু কলহ আছে, সৰু কলহ, এইটো চৰিয়া আছে, চৰিয়া। তাৰপিছত দেখাই আছোঁ বটা আছে, চাকি আৰু এইবোৰ গছা আছে, সৰু আপোনালোকৰ ঘৰত ব্যৱহাৰ কৰিব পাৰিব। এইটো দুলৰি বুলি কয়, এইটো ধূনা বাতি, এইটো জাপি, এইবিলাক এনেকৈ আছে আৰু সকলোখিনি। আৰু বাহিৰৰ পিনে সেইটো দেখাইছোৱে মই, এইবিলাক আছে বাহিৰৰ পিনে। ইয়াত সকলো কাঁহ আৰু পিতলৰ বস্তু পোৱা যায়, আপোনালোকে আহিব পাৰে। মই পিন কমেণ্টত দি দিম, সকলোখিনি এড্ৰেছটো দি দিম, আৰু লগতে ফোন নম্বৰো দি দিম আৰু। তো এইখিনিয়ে আৰু, বাকীখিনি দেখাই আছোঁ বেক কেমেৰাতে। তো গাইজ এইখন শৰাই দেখিছেনে? শৰাইখনৰ প্ৰাইচটো মই এবাৰ কৈ দি আছোঁ। মই ফাৰ্ষ্ট সুধি লওঁ, তাৰপিছত শৰাইখনৰ প্ৰাইচটো কৈ দি আছোঁ। তো গাইজ এই শৰাইখনৰ দাম হৈছে 35,000 টকা, 35,000। চাওকচোন কিমান ডাঙৰ শৰাই দেখিছেনে? প্ৰায় মোৰ সমানে হ'ব চাগে। মই এবাৰ দেখাই আছোঁ ফ্ৰণ্ট কেমেৰাৰে। গাইজ প্ৰায় মোৰ সমানে শৰাইখন, 35,000। তো আপোনালোকে আহি চাই যাব পাৰে এবাৰ। তো এইখিনি, তো ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব, আৰু দোকানখনলৈ আহিব ভিজিট কৰিব। মই সকলোখিনি তলত দি দিছোঁ পিন কমেণ্টত। তো এইখিনি আছে আজিৰ ভিডিঅ'টো, ইমান এটা কমেণ্ট জয় আই অসম।